লক্ষ্য আৰু উদ্দেশ্য হ'ল
দুষ্ট দমন সন্তত পালন, দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা, অধৰ্ম বিনাশ কৰা আৰু ধৰ্ম পুনৰ সংস্থাপন কৰা। মূলতঃ এইকেইটা উদ্দেশ্য লৈ ভগৱন্ত পুৰুষে ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে। নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম হ'ল কৃষ্ণ তত্ত্ব আৰু সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীকৃষ্ণ। নিৰ্গুণ নিৰাকাৰ ঈশৰ তত্ত্ব হ'ল ৰাম তত্ত্ব, সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীৰাম। নিৰ্গুণ নিৰাকাৰ তত্ত্ব হ'ল হৰি বিষ্ণু, সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীহৰি শ্ৰীবিষ্ণু। আৰু সেইজনাই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম ঈশৰ তত্ত্বই সত্য ত্ৰেতা দুয়ো যুগ পাৰ হৈ দ্বাপৰ যুগত আহি মথুৰা নগৰত কংসৰ কাৰাগাৰত মহাসন্ত বসুদেৱৰ ঔৰসত মহাহাতী দৈৱকীৰ উদৰত স্থিতি হৈ জীৱৰ কল্যাণ সাধনৰ বাবে অৱতাৰ ধাৰণ কৰিছে। আমি সমস্ত জনাই কম বেছি পৰিমাণে এইখিনি কথা বুজি পাওঁ। আৰু এনেধৰণে ভগৱন্ত পুৰুষে লীলা কৰি প্ৰায় 125 বছৰ কাল এই ধৰাধামত থাকিল আৰু তাৰ পাছত তেৰাই স্বধাম বৈকুণ্ঠলৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু বৈকুণ্ঠলৈ যোৱাৰ প্ৰস্তুতি কৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি যেতিয়া হস্তিনাপুৰৰ পৰা দ্বাৰকা অভিমুখে যাত্ৰা কৰিবলৈ মনস্থ কৰিছিল, তেতিয়াই গান্ধাৰীয়ে শ্ৰীকৃষ্ণক এটি অভিশাপ দিছিল যে সেই কৃষ্ণ, যি ছল কপট কৰি তুমি মোৰ কৌৰৱ এই বংশটোক তুমি ধ্বংস কৰিলা নিজৰ মাজত কণ্ডল লগাই, তদনুৰূপ তোমাৰ যদুবংশও এদিন এনেকৈ ধ্বংস হ'ব। জগতৰ ঈশতত্ত্ব কৃষ্ণদেৱে গান্ধাৰীৰ সেই অভিশাপ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি দ্বাৰকালৈ উভতি আহিল। আৰু দ্বাৰকাত আহি ভক্তৰ সেই অভিশাপ পূৰণৰ কথা চিন্তা কৰি যুগবোলেৰে দ্বাৰকাৰ কাষতে থকা পিণ্ডাৰক নামৰ তীৰ্থক্ষেত্ৰখনে পৃথিৱীৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওটা দিশৰে সমস্ত জনা জ্ঞানজ্যেষ্ঠ পৰম মনীষী ঋষি মুনিসকলক একত্ৰাপিত কৰিছে, আবাহন কৰিছে ইয়াৰ ভগৱন্তৰ লীলা যুগ বলে। আৰু সেই তীৰ্থক্ষেত্ৰত একত্ৰাপিত কৰোৱাই এক লীলা কৰিছে। তেওঁৰে 8 গৰাকী পত্নীৰ ভিতৰত মহাভক্ত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰক লগৰীয়া কেইজনমান শিশুৰ সৈতে লগ লগাই এগৰাকী 10 মাসপূৰ্ণ গৰ্ভৱতী মাতৃৰূপত সজাই পৰাই সেই ঋষি মুনিসকলৰ আগলৈ পঠিয়াই দিছে। সেইটো ভগৱন্তৰ লীলা। তাৰ পাছত সেই শিশুসকলে ঋষি মুনিসকলৰ আগত পৰীক্ষা কৰিব বিচাৰি ইতিকিং কৰিছে, তোমালোক যদি প্ৰকৃততে ব্ৰহ্ম ঋষি হয়, কোৱাচোন বাৰু আমাৰ লগত যে আহিছে এই কন্যাগৰাকী, এওঁ বৰ লাজকুলীয়া, এওঁৰ গৰ্ভত প্ৰকৃততে ল'ৰা হ'বনে
তোমালোক যদি ইমানেই দূৰদৰ্শী, অতীত বৰ্তমান ভৱিষ্যতৰ বিষয়ে যদি তোমালোকে জানা, কোৱাচোন বাৰু প্ৰকৃততে তেওঁৰ গৰ্ভত ল'ৰা সন্তান হ'ব নে কন্যা সন্তান হ'ব? যুগবোধেৰে ঋষিমুনিসকলে বুজি পালে যে দ্বাৰকাৰ এই শিশুসকলে তেওঁলোকক প্ৰকৃততে পৰীক্ষা কৰিবহে বিচাৰিছে, অপমানহে কৰিছে, ইতিকিংহে কৰিছে। আৰু ইয়াতে ক্ষুণ্ণ হৈ ঋষিমুনিসকলে পুনশ্চ অভিশাপ প্ৰদান কৰিলে যে এই গৰ্ভাৱতী ৰূপত সজাই অনা এওঁ প্ৰকৃততে কন্যা নহয়, এওঁ প্ৰকৃততে এজন যুৱকহে। তোমালোকে যি ব্যৱস্থা কৰি আনিছা, সেই গৰ্ভাৱতী ব্যৱস্থাটোত যাক আশ্ৰয় কৰিছা, সেই শিলৰ টুকুৰাতে এটা শিল ভৰাই লৈ গৈছে। সেই শিলটো মুঠলৈ ৰূপান্তৰিত হ'ব, অৰ্থাৎ এডাল লোহালৈ ৰূপান্তৰিত হ'ব, আৰু সেই লোহাডালেই তোমালোকৰ মৃত্যু হ'ব।